পুখুৰীত জাল মাৰিছিলে সকলোৱে এসাঁজ ফূৰ্তিকে এসাঁজ খাওঁ বুলি, কিন্তু সেইদিনাখনে অভাৱনীয় ঘটনাটো ঘটি গ'ল। হঠাৎ বৌয়ে চিৰদিনৰ কাৰণে আমাক এৰি থৈ গুচি গ'ল। যেন আমাৰ কাৰণেহে তেওঁ অপেক্ষা কৰি আছিল। বহুত দিন আমি যোৱাও নাছিলোঁ আৰু সেইদিনাখন যোৱাৰ পাছতেই এই ঘটনাটো ঘটি গ'ল। লকডাউনৰ মাজতেই এনেদৰে যে এনেকুৱা এটা ঘটনা ঘটিব ভাবিবই পৰা নাছিলোঁ। তেখেত যে পুণ্য আত্মা আছিলে, সেইকাৰণে কাকো একো কষ্ট নিদিয়াকৈ তেওঁ বৈকুণ্ঠলৈ গুচি গ'ল। জোতা আহি ফালে থচোন আঁতৰাই থোৱা অলপ কৰি দিব লাগিব নহয় আমি এতিয়া সেইখিনি টঙাবলৈ থাকিলে এই এতিয়া জুইকুৰা দি দিলে খৰি দিম কেনেকৈ তাই অত কাম কৰিবলৈ আছে আকৌ এতিয়া নহয় গৈ থাক আগলৈ মাজৰ সমানকে দিয়া নেলাগে বুজিছে প্ৰথমে নিলে পাছত নিব পাৰে নহয় দাবিতে প্ৰথম দাবিব কৰিব লাগিব এইফালৰ পৰা সেয়া কৰি দিয়ক কৃষ্ণ প্ৰভু ৰাতি হলে মানুহেই নাই আমাৰ চোকৰ মানুহ যাবলৈকে ভোজ আমাৰ ৰাতি হলে নাই
ইয়াত পঢ়ি থকা মানুহৰ পটককৈ হয় কোন সময়ত হ'ব গৰমত হ'ব দিয়ক নতুনে আছিলে কোন হ'ব মানুহৰ কোনটো অংগ নজ্বলে বোলে আমি কেইটা বজাত পালেগৈ গাড়ী লৈ গাড়ী ভাড়া কৰি বাছত আহিলে আজিকালি বহুত দেৰি ইফালে নাম দি চালিহে নীলখৰি হবে ন অকল বৰ্তাই বব আহিছে গৰমতাই মানুহ দুৰ্বল কৰি দিলে আমিতো বৰ চোকা বস্তু লাডুটো হওক দে এতিয়া আকৌ লৰাবই নালাগে এনেকুৱাই চলি আছে দেই গৰম বৰষুণ দিব ওলাইছে ইমান কৰি সকলোৱে শুবলৈ ঢালাই পাৰি লৈছে মানুহো সৰহ ঢালাইতে শুইছে সকলোৱে তলতে পকাতে শুইছে